ছাদত কৰা ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় নহয়নে? ময়ো ভাল পাওঁ। এনেই আৰু যিকোনো মানুহে যদি যিকোনো মানে কি ছাদত কিবা কিবি হাৰ্ভেষ্টিং কৰা হওক বা কিবা কাম কৰাই হওক ভিডিঅ'বোৰ যদি দিয়ে চাই ভাল লাগে। সেইকাৰণে ময়ো ছাদত কৰা ভিডিঅ' যিকেইটা দিছোঁ সেইকেইটা আপোনালোকে চাই ভাল পাইছে, সেইবাবে দিব মন যায় দিয়কচোন। আজিকালি ছাদলৈ আহিলে মোবাইলটো লৈ আহোঁ। আজি কি লাগিছে তাকে চাবলৈ আহিলোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। এয়া তিয়হ লাগিছে, তিয়হ ইয়াৰ আগতে আমি দুটা খালোঁ নি, এইটো এটা লাগিছে, কলি দিছে ক'ৰবাত সেইফালে কলি আছে। এইবোৰ ভেন্দি লাগিছে, এইবোৰ আদাৰ গছ। এইবোৰ ইয়াতে লিচু পুলি হৈছে, মুগৰ পুলিও হৈছে, মুগ ছটিয়াইছিলোঁ এইখিনিতে। আজি ছিঙা গ'ল মুগখিনি, দেখাম বাৰু মই কি ছিঙা গ'ল। সেইদিনাখন দেখাইছিলোঁ মধুসোলেংডাল, এয়া গঞ্চনা চিনি পায়ে সকলোৱে, গোন কচু বুলি যে কয়, সৰু মাছৰ লগত জাল দি খাই খুব ভাল লাগে। এনেও বতা বটিলে ভাল লাগে। আৰু নামনি অসমত মানে যদি সন্তান জন্ম পায়, কেঁচুৱা জন্ম পায়, তেতিয়া এমাহৰ ভিতৰত জ্বলা বটা বুলি এবিধ চাটনি দিয়ে। সেই চাটনিবিধত এই গঞ্চনাটো খুব প্ৰয়োজন। মানে এয়া ফুলিছে, গঞ্চনাৰ ফুল ফুলিছে। এইবোৰ জলকীয়া, এয়া লেচেৰাও লাগিছে। আজি অকণমান ৰ'দ ওলাইছে। এইকেইডাল ডাঙৰ সেইডাল ভোট জলকীয়া। মানে বৰষুণ ইমান বেছি দিলে যে বৰষুণ দিওঁতে বহুত মানে নষ্টও হৈ গ'ল। এইবোৰ কল বেঙেনা, এইডাল আপোনাৰ ফুল লাগিছিলে, ছিঙি নিলোঁ। আৰু এইডাল জিকাও ছিঙি নিয়া গৈছে, নহ'লে সোনকালে বুঢ়া হৈ যায়, গতিকে কোমলীয়াতে খালে ভাল। এয়া পদিনা দিছোঁ, এডাল ভোট জলকীয়া, এইফালে আদা। এয়া লেটুচখিনিও মই অনলাইন গুটি আনিছিলোঁ, ইমান ভাল চেহেৰা হোৱা নাই, নে ঠগে খালোঁ নাজানো, খোৱা নাই এতিয়ালৈ। লেটুচৰ পাতখিনি এনেকৈ আছে, খোৱা নাই। লেটুচৰ কাষে এয়া ধনিয়া ছিটাইছিলে, ধনিয়াখিনি ছিটোৱা মই গম নাপালোঁ, সেইবাবে মই ওপৰতে লেটুচ দি দিলোঁ। ধনিয়াই লেটুচে একেলগে গজি গ'ল। লেটুচখিনি কিন্তু এতিয়ালৈ খোৱা নাই, চালাড পাত বুলিও কয়, যিহেতু চালাড বনালে খাব লাগিব, নহ'লে ল'ৰা ছোৱালীকেইটাক যদি হেৰি বনাই দিওঁ, মানে বাৰ্গাৰ চাৰ্গাৰ বনাই দিওঁ, দিব লাগিব। সেয়া জলকীয়া, এইকেইডাল বগা নহয়, সেউজীয়া জলকীয়া পুৰঠ হৈছে, গতিকে মই ছিঙি লওঁ। কি হৈ যায় নিছিঙিলে, মানে যিদিনা টান ৰ'দ চোকা ৰ'দ দিব, অকণমান ৰঙা পৰিব, পকিব ধৰক, পকি উঠি আকৌ তলত সৰি যায়। সেইবাবে পুৰঠ হোৱাৰ লগে লগে ছিঙি নিলে ভাল। এইখিনি কোমলীয়া হৈ আছে, এইকেইটা পুৰঠ হ'ব লাগিব। এইফালেও লাগিছে, এনেকৈ লাগিলে ভাল লাগে, চাওকচোন ধুনীয়াকৈ লাগিছে। এয়া জলকীয়া। বৰষুণ দিওঁতে মানে গছবোৰ হালি গ'ল দেই। বৰষুণ লাগে মানুহক, কিন্তু এনেকৈ আৰু মানুহৰ বিপদ হোৱাকৈ বৰষুণ দিব নালাগে, নহয়নে? কি কৰিব আৰু, প্ৰকৃতিৰ নিয়ম, দিবইটো। এইফালেও লাগিছে, এইবোৰ পুৰঠ হোৱা নাই চাগে, আৰু অলপমান ডাঙৰ হ'ব। এইফালে বেঙেনা, এইফালে অমিতাও দিয়া গৈছে। সেইখিনিয়ে আৰু, পিছত আকৌ দিব লাগিব কিবাকিবি। মাটিও আছে, এয়া মাটি থোৱা আছে, মাটি ট্ৰেক্টৰেদি অনাইছিলে। তাৰপিছতে এইবোৰো ফলৰ কাৰ্টুনবোৰো কিনি আনিছিলে। তাৰপিছত য'ত যেনেকৈ পাৰোঁ লগোৱা হৈছে, আৰু আছে বাৰু কাৰ্টুনবোৰ, আকৌ দিব লাগিব। আগতে মানে আমি
তলতে খেতি কৰা গৈছিলে। আমাৰ যিখন চোতাল আছে, চোতালৰ আগত অলপ ঠাই আছে, তাতে খেতি কৰা গৈছিলে। কিন্তু কি হয়, গৰু ছাগলী সোমাই পেলাই গোটেই নষ্ট কৰি পেলায়। আমি মানে খাবই নাপাওঁ। আপোনাৰ ধনিয়া হওক, শাক হওক, মুৰ্গী, এইবোৰে খুব নষ্ট কৰিলে। তাৰপিছতে ভাবিলোঁ যে ছাদত এনেকৈ কৰা যাওক। ঘৰৰ গোটেইখিনি মানুহ মিলিয়ে কৰিছোঁ, অকলেতো নোৱাৰি, ইমানখিনি সম্ভৱ নহয়, বহুত টাইম দিব লাগে। গতিকে সেয়াই আৰু।